নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? আমাৰ খবৰ ভালে বেয়াই মাজতে, আৰু কৰোনা আৰু এফালে ভূমিকম্পৰ মাজত কি ভাল হ'ব খবৰ, তথাপিও আছোঁ আৰু যেন তেন এনেকৈ। আৰু এতিয়া আন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল মঙলবাৰ, এতিয়া বাজিছে 11:30 ৰাতিপুৱা। আৰু এতিয়া ৰাতিপুৱা নহয়, দুপৰীয়াই হ'ল। আৰু ভাবিছোঁ ব্লগটো আজি এইখিনি সময়ৰ পৰাই ষ্টাৰ্ট কৰোঁ। ব'লক প্ৰথমে একাপ চাহ খাই লওঁ। ভাত বনোৱাৰ আগত সদায় মই একাপ চাহ খাই পেলাইহে ভাত বনোৱা ষ্টাৰ্ট কৰোঁ। আৰু কাৰ এইটো অভ্যাস আছে বাৰু জনাবচোন। তেনেহ'লে ব'লক আমি এতিয়া এইখিনি সময়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দিনটো কি কৰোঁ কি নকৰোঁ তাকে অকণমান দেখাব চেষ্টা কৰিম। চাই থাকিব তেনেহ'লে ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাষ্টত এটা লাইক দিব নাপাহৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মানুহজনে মাছ ফ্ৰাই কৰি আছে, মই তাতে বনাওঁ একাপ চাহ আৰু খাই লওঁ। ব'লক চাহটো। এখন কপাল, এখন মুটুই, তোমাৰ কপাল কোনখন? এইটো কি? কপাল, কপাল। এইটো কপাল, মুটুই কপাল। এয়া আমাৰ ধুনীয়া ভাজি আছে মাছ। আৰু এইফালে মই ৰাখিছোঁ এইখিনি মাছখিনি বাছতে এইখিনি কণী ওলাল। কণী আৰু এনেকুৱা পেটু আছিলে। মাছখিনি বৰ ফুটিছে। বাট কৰি ল'ম। মাছটো কি মাছ? এইটো কি মাছনো? মিৰ্কা। এইটো মিৰ্কা মাছ ইমান ফুটিছে। আৰু এয়া জিকা কালি আনিছিলে ঘৰৰ পৰা, চব্জি আনিছিলে ঘৰৰ চব্জি। সেইখিনি ভাবিছোঁ জিকাখিনি জিকা বাকলিখিনি কোমলীয়া জিকা বাকলিখিনি দেখি পেলাই ভাবিলোঁ মই অকণমান জিকা বাকলি চাটনি বনাম বুলি। আৰু এইকেইটা মেউনি জিকা। ঘৰৰ জিকা এনেকুৱাই ভাল, বেছি কোমল এটা ছিগি আনিলে, নহ'লে মানুহে চুৰ কৰি লৈ যায়, খাবলৈ নাপায়। সেইকাৰণে এনেকৈ সৰুতে ছিগি আনিলে। আৰু এইফালে বজাৰৰ পৰা আনিছে কণী আৰু এয়া মাছ। এইখিনি তেনেহ'লে বোলে এইখিনি চাটনি বনাম, অকণমান দেখাম বাৰু। তেনেহ'লে মাছখিনি ফ্ৰাই কৰি হৈ লওক, তাৰপিছত আমি চাহ বনাম আৰু চাহ খাই লওঁ। আমাৰ পোৱালীয়ে এয়া বজাই আছে তাবলা ন। এইফালে টিভি চাই বজাই আছে গান। তুমি চবকে হাই বুলি কৈ দিয়া। তুমি কি বজাইছা? এইটো ঢোল বজাইছা? বাহিৰত গ'লে চেনিটাইজাৰ লগাই যাবা, এনেকৈ কৈ দিয়া। আৰু মুখত কি মাৰিব লাগিব? ফুফু গ'লে কি কৰিব লাগে? তাত দিছোঁ তেজপাত, ইলাচি, দালচেনি আৰু তুলসী পাত। এইখিনি দিছোঁ গাখীৰ চাহৰ কাৰণে। তাত দি দিম অকণমান গাখীৰ। ইয়াতে বস্তুখিনি আনি ইয়াতে ৰ'দত দিছিলে যে অলপ, ইয়াতে আছে বিস্কুট আৰু এইটো চানা আৰু এইটো বিস্কুট। এইকেইটা লৈ যাওঁ, বাকীখিনি বজাই ইয়াতে থাকক। বস্তু আনি ৰ'দতে ইয়াতে বাহিৰখিনিতে ৰ'দত দি থৈ দিওঁ।
কেইটামান ছিঙি লওঁ। বিলাহী নাই ঘৰত, নানিলে বিলাহী। এইখিনিতে এজোপা গছ আছিলে, তাই বিলাহী কেইটামান ছিঙি লওঁ। নাই বিলাহী কেঁচা কেঁচা হৈ আছে, ইমান ভালেই নহয়। এইকেইটা পাইছোঁ আৰু চাই লওঁ ইফালে। এইকেইটা পাইছোঁ এইখিনিত অকণমান কেঁচা হ'লেও হ'ব, বেছি ইমান হেৰি নালাগে। ভাত খাই হৈ গ'ল, এতিয়া দুপৰীয়া 12টা 12:30 বাজিলে। তেনেহ'লে ভাত পানী যোগাৰ কৰোঁ। মাছটো ফ্ৰাই কৰিয়ে আছে আৰু পাঁচফোৰণ দি পকাই পাতি দিলোঁ ভাত, আৰু এইফালে তৰকাৰী উতলি আছে। তেনেহ'লে ভাতটো বনাই লওঁ, আৰু চাটনিটো বনাওঁতে অকণমান ভিডিঅ' কৰি দেখাম আৰু চাটনিটো কেনেকৈ বনাওঁ। জিকা বাকলি চাটনি, ৰঙালাও বাকলি চাটনি মোৰ চেনেলত দিয়া হৈ আছে, যদি পায় তেনেহ'লে আপুনি চেক কৰিলে পাই যাব। ৰঙালাও বাকলি আৰু চাটনিটো এইখিনি জিকা বাকলি, জিকা বাকলিখিনি সৰু সৰুকৈ কাটি ৰাখিছোঁ। লোকেল জিকা বাকলি হয়, ঘৰৰ জিকা বাকলি। আৰু এইফালে ৰাখিছোঁ নহৰু আৰু জলকীয়া 4-5টামান লৈছিলোঁ। এইখিনি মই আৰু অকণমান ল'ম জিৰা। মই দেখাই আছোঁ বাৰু ভিডিঅ'টোত অকণমান। তেনেহ'লে ভাতখিনি বনাই লওঁ আমি, তেনেহ'লে ভিডিঅ'টো চাই থাকক। ভণ্টি মাকে শিকাইছিলে মোক, শাহু মাকে, জিকা বাকলি চাটনি খাবলৈ। আৰু এইটো তেতিয়াহে গম পালোঁ, মই প্ৰথমে গম নাপাইছিলোঁ যে জিকা বাকলি চাটনি খায় বুলি। তাৰপিছত এবাৰ খাই চোৱাৰ পিছত মোৰ নিজে বনাবলৈ মন গ'ল, আৰু এবাৰ ইয়াতকৈ আগতে এবাৰ বনাই খাইছোঁ, বহুত ভাল লাগিলে। তাৰপিছত ভাবিছোঁ মই আকৌ বনাম জিকা বাকলি চাটনি, আৰু এইবাৰ বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ ৰেচিপিটো। সেয়া সদায় কেৰাহীতে মই নহৰুটো অকণমান ৰঙচুৱা মানে ক'লা হোৱালৈকে, অকণমান মানে ক'লা দাগ হোৱালৈকে, এনেকৈ ক'লা দাগ হোৱালৈকে ভাজিলোঁ। সেইখিনি হৈ গ'ল। এইখিনি ভাজি ল'লোঁ। কেৰাহীটো ক'লা হৈ গৈছেগৈ তলখন, আৰু ইয়াতে অকণমান দি দিম তেল। অকণমান তেল দিছোঁ, দি তাতে জিকা বাকলি আৰু এনেকুৱাকৈ ভাজি ল'ব। মই দেখাই দিছোঁ ওচৰৰ পৰা। অকণমান মানে বাকলিটো অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এইখিনি মই ভাজি ল'লোঁ। পিঁয়াজখিনি দিলোঁ, পিঁয়াজখিনি বেলেগ মাছৰ কণী আৰু পেটু বনাবৰ কাৰণে মই ৰাখিছোঁ পিঁয়াজখিনি। এইখিনিহে দিম। এইখিনি তেনেহ'লে আমি ইয়াতে দি লওঁ। ইয়াতে দি লওঁ নহৰু আৰু এইখিনিও দি ল'ব লাগিব। যদি আপুনি পাৰে ইয়াতে অকণমান নেমু ৰস দি পেলাই আহিব, পানী দিব অকণমান দুটুকমান নেমু ৰস দি দিব, অকণ টেঙা ৰাখিব ভাতটো। আৰু মই জিকা বাকলিখিনি ভাজোঁতে নিমখ দিছিলোঁ, তাত নিমখ দিব নালাগে। আৰু এইখিনি তেনেহ'লে মিক্সিত মাৰি লওঁ, আৰু মিক্সিত মাৰি পেলাই দেখাই আছোঁ চাটনিটো কেনেকুৱা লাগিছে দেখিবলৈ। এইখিনি চাটনি, এই চাটনিটো হৈ গ'ল। আৰু অকণমান খাই চাওঁ কেনেকৈ হৈছে। মজা হৈছে, খাই তাৰপিছত বহুত ধুনীয়া হৈছে। খালি ভাতৰ লগত খাবলৈ ভাল হ'ব। ভাতৰ লগত কি বেছিকৈ ৰুটিৰ লগত খাবলৈ বেছি টেষ্টি হ'ব। তেনেহ'লে আপোনালোকে বনাই খাই চাব, বহুত ধুনীয়া লাগিছে। ইয়াত নেমু ৰস দিয়া আছে কাৰণে বহুত ভাল লাগিছে খাবৰ কাৰণে। তেনেহ'লে আপোনালোকে বনাই খাই চাব। আৰু বাকী মই এইখিনি মাছৰ পিঠুখিনি বনাই লওঁ, তাৰপিছত ভাত পানী খাই কৰি লৈ পিছত লগ পাই আছোঁ আকৌ। চাই থাকিব ভিডিঅ'টো। তেনেহ'লে সেয়া গুডুৰ ভাত তাক খাবলৈ দি লওঁগৈ।
নহ'লে আমাৰ লগত ভাত খালে কি একদম ভাত পানী নাখায়, চব পেলাই আহে। এইফালে মাছৰ তৰকাৰী আৰু এইফালে ভাত দি পেলাই মাছৰ পেটু আৰু কণী ভাজিলোঁ। তাৰপিছতে এইখিনি হ'ল চাটনি আৰু এই কালি মাংস আছিলে অকণমান, মাংসটো আৰু এখন বিলাহী ভাজি আছিলে। এয়াই আমাৰ আজি ভাতৰ হেৰি, এয়াই আৰু ভাত আৰু এইখিনি ভাত বোলো খুৱাই লওঁগৈ, নহ'লে তেনেহ'লে ভিডিঅ'টো চাই থাকক। একে ভাত পানী খাই আহি পিছতহে লগ পাম আৰু চাই থাকক তেনেহ'লে ভিডিঅ'টো ভাতকেইটা খাই লওঁ। আমাৰ এজনী মৰম লগা ছোৱালী এজনী নিচিনা নহয়, ছোৱালী এজনী আছে এইজনী দেখাই দিব নাজানে এবাৰ। এইজনী আমাৰ মৰম লগা ছোৱালী দেই, এজনী বোৱাৰী, নতুন বোৱাৰী এজনী আমাৰ ঘৰলৈ আহিছে। নমস্কাৰ বন্ধুসকল, দুপৰীয়া ভাত খাই আৰু ভিডিঅ' কৰা সময় নহ'ল। এতিয়া বাজিলে 4:30 আৰু আবেলি কাম বন কৰি ঘৰ দুৱাৰ জাৰু মাৰি হৈ গ'ল আৰু ভাবিছোঁ আজি ফুলত অলপ পানী দিওঁ বুলি। বহুত দিন ফুলখিনি যত্ন কৰা নাই, ফুলখিনি পাতখিনি শুকাই গৈছেগৈ। ঘৰত গৈছিলোঁ, ঘৰত যাওঁতে ফুলখিনি বহুত বেয়া হৈ গ'ল। তেতিয়া পানী দিবলৈ ইমান মনেই নাযায়, ফুলখিনি ভাল মানে ঘৰত গ'লে ফুলবিলাক নষ্ট হৈ যায়গৈ। সেই ফুলত পানী দি আহোঁতে পৰিলে বহুত ডাঙৰকৈ বৰষুণ আৰু ভাবিলোঁ বৰষুণ অকণমানকৈ দেখাই দিওঁ বুলি। আৰু ফুলত পানী দি হৈ গ'ল। তাৰপিছত এতিয়া হ'ল সন্ধিয়া হৈ গ'ল। এতিয়া 5:30 বাজিলে আৰু মই ধোঁৱা দেখিব, গোটেই ধোঁৱা হৈ আছে ৰুমটো। আৰু ফাগুনত চাকি ধূপ লগালোঁ আৰু এতিয়া ধূনাও দিলোঁ অলপ। এতিয়া আবেলি খাব ইহঁতে ৰুটি পুৰি আৰু ঘুগুনি খাব বোলে। মই এইফালে বনালোঁ, এইফালে উতলি আছে ঘুগুনি, মটৰ আৰু আলু অকণমান ঘুগুনি বনাইছোঁ। ভাবিছোঁ অলপ পুৰি বনাওঁ বুলি। আৰু এইখিনি মই পুৰি বেলি ৰাখিছোঁ আৰু পুৰিখিনি ভাজি কৰি খাই কৰি লওঁ, তেতিয়াহ'লে সন্ধিয়া নহ'লে 7টা বাজি যাবগৈ। তাৰ ভোক লাগিছে আৰু দুপৰীয়া কি ভালকৈ ভাত নাখায়, অকণমানহে ভাত খাই আছে। হা খাই লওঁ, খাই পেলাই আকৌ লগ পাই আছোঁ, চাই থাকোঁ। নমস্কাৰ বন্ধুসকল, ভাবিলোঁ ভিডিঅ'টো সামৰি দিওঁ বুলি আৰু এতিয়া সন্ধিয়া 7:30 বাজিলে। ভিডিঅ'টো আজি সামৰি দিওঁ বুলি ভাবিলোঁ আৰু দিনটো কি কৰিলোঁ কি নকৰিলোঁ তাকে অকণমান দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেনেহ'লে কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বচোন, আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব তেতিয়া। আৰু এতিয়া তাকে কৈ ভিডিঅ'টো সামৰিছোঁ। আৰু কৰোণা পৰিস্থিতি বহুত বেয়া হৈ গৈছে, তেনেহ'লে আমি মুখত মাস্ক মাৰি আৰু হেণ্ড চেনিটাইজাৰ সানি যাতে কৰোণাৰ পৰা আমি যুঁজ দিব পাৰোঁ। আৰু সেইবোৰৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি ঘৰৰ ভিতৰত কেইদিনমান নিজকে নিজে বন্ধ কৰি ৰাখিব লাগে। আৰু বিনা কাৰণত আপোনালোকে বাহিৰত প্ৰায়ভাগ নোলাবই আৰু নিজকে নিজে অকণমান সাৱধানতাতে ৰাখিব, যাতে বেমাৰটো আগবাঢ়িব নোৱাৰে। আৰু তেনেহ'লে তাকে ভিডিঅ'টো কৈ ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে বহুত বহুত ধন্যবাদ। আৰু নাইও চোৱা যদি চাবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন, আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব। আৰু যদি শেষত ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বাই।